অ' ভাই দুটা বস্তুৰ পৰা সাৱধান। কি কি? 1 নম্বৰটো হ'ল স্পীডত অহা গাড়ী, 2 নম্বৰটো হ'ল মতা এৰি থৈ যোৱা নাৰী। এই দুটা বস্তুৰ পৰা তই সদায় সাৱধান থাকিবি। এইটো সত্য, এইটো সত্য। হা এইটো মই এতিয়া ভাবি পাইছোঁ। ভাবি পাইছ না? অঁ, এই দুটা বস্তুৰ পৰা তই সদায় সাৱধানে থাকিবি। মেকুৰী হৈ সোমাই আৰু বাঘ হৈ ওলোৱা ঠাইক কি বুলি কয়? এইটো বাৰ বুলি কয়। বাৰ। আৰু কাউৰী হৈ সোমাই বগলী হৈ ওলোৱা ঠাইক কি বুলি কয়? এইটো বিউটি পাৰ্লাৰ। বিউটি পাৰ্লাৰ। তই জান নেকি? কাউৰী সোমাই গ'ল, অঁ, ওলাওঁতে আকৌ চকচকীয়া হৈ ওলাই আহিল। এই বগলী হৈ ওলাই বগলী হৈ ওলাই আহিল একদম। ফুটবল মতা নে মাইকী? ফুটবল মাইকী হ'ব লাগিব। কেনেকে? আকৌ কেনেকে? যাৰ পিছত 22টা ল'ৰা দৌৰি ফুৰে সেইটো মতা নহ'ব, মাইকী হ'ব। সেইটো জানিবলগীয়া কথা। মেধি, অঁ, কচোন। প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? প্ৰথম বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধৰ আগত হৈছিল। আৰু দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল? দ্বিতীয় বিশ্বযুদ্ধ প্ৰথম বিশ্বযুদ্ধৰ পাছত হৈছিল। ঠিক ঠিক ঠিক। সেইটো সুধিবলগীয়া কথা নেকি? ঠিক। তই নিজেও জানিব লাগে ভাই। মেধি, অঁ, কচোন। নিউটনে লিখিবলৈ পাহৰি যোৱা চতুৰ্থ সূত্ৰটো কি আছিল? অঁ, নিউটনে লিখিবলৈ পাহৰি যোৱা চতুৰ্থটো সূত্ৰ। অঁ, বিয়াত উঠা বাতি ছেট কাপবোৰ গতিশীল। আচ্ছা। কাৰণটো হ'ল এখন বিয়া ঘৰৰ পৰা অঁ, আন এখন বিয়া ঘৰলৈ গতি কৰে। এই বঢ়িয়া হৈছে। অঁ, এখন বিয়াত উঠিলে আমাৰ গাঁৱত বিয়া আহিব দেই, তাতে দিব লাগিব। তাত দিব লাগিব, থৈ দিয়া। গতিশীল। হয় না? হয়, গতিশীল। ঠিক ঠিক ঠিক। কোনোৱে খুলি নাচায়।哎呀，哎呀，妈逼的，细的，